हेलो एवरीवन की खबर आशा কৰিছোঁ সকলো ভালে আছে মই মাধুৰী ব্লগলৈ সকলোকে স্বাগতম জনালোঁ যিহেতু মই বহুত দিন ভিডিঅ' বনোৱা নাই কিবা এটা অসুবিধাৰ কাৰণে সো আজি মই ওলাইছোঁ যিহেতু সৰু সুৰা মেকআপ আৰু মাতিছিলে এতিয়া যিহেতু চাবলৈ ওলাইছোঁ তো আহক মই ব্লগটো এতিয়াৰ মই আৰম্ভ কৰিছোঁ আপোনালোকক শেষলৈকে গাইছ মই অটোত উঠি গ'লোঁ যিহেতু অলপ বৰষুণ দি আছে অটোত যাবলগীয়া হৈছে সেয়া আমি আহি পাই গ'লোহি পালাৰ দেখিছে নিজৰ নিজৰ কামত সবে ব্যস্ত হৈ আছে এইফালে মই আৰু নিজৰ কামত মই এইফালে বহি গ'লোঁ এতিয়া মোক কি হেৰি কৰিব লাগে এইটোতো নাজানো আৰু বহি আছোঁ সবেতো নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে এতিয়া আমাৰ ৰুমি বাইদেৱে মোক কি লুক দিয়ে সেইটোতো ক'ব নোৱাৰোঁ ৰেডি হৈ যোৱাৰ পাছতহে ক'ব পাৰিম আৰু আমাৰ ৰুমি বাইদেৱে কি লুক দিয়ে এতিয়া মোক এয়া আমাৰ ৰুমি বাইদেউ ওচৰতে আছে আমাৰ ৰুমি বাইদেউৰ কণ্টেক্ট নাম্বাৰটো ইয়াত স্ক্ৰীনত দি দিয়া হ'ব আপোনালোকে কণ্টেক্ট কৰিব পাৰে এতিয়া মই কাপোৰ চেঞ্জ কৰিব লাগিব বহুত সময় হৈ গ'ল আহিও এনো অলপ টাইম পাছ কৰিলোঁ সকলোৰ লগত হাঁহি ধেমালি কৰিলোঁ সো এতিয়া আমাৰ ৰুমি বাইদেৱে একদম ধুনীয়া মোক একদম ব্ৰাইডাল লুক দিব অসমীয়া সো এয়া সো গাইছ চকু লেছ লগাইছে এইবিলাক কেতিয়াও জীৱনত লগাই পোৱা নাই দেই বেলেগ পুৰিছে আৰু তাৰপিছত একদম ইফালে চকুটো একদম পানী ওলাই গৈছে সেইটো কাৰণে অলপ ফেনৰ বতাহটো লৈ লৈছোঁ আৰু টোপনিও ধৰি গৈছেগৈ আজি যিহেতু আহিব পৰা ইমান সময় বহি আছোঁ আৰু ভালো লাগিছে বাৰু নিজকে কিবা এটা টোপনি ধৰি গৈছে কিন্তু ইমান সময় কেতিয়াও বহি নাথাকোঁ বিৰাট ভাল লাগিছে নিজকে তথাপি অলপ সময় ৰেষ্ট লৈছোঁ চাহ লৈ আহিছিলে যিহেতু চাহ খাবলৈ মোক চাহটো খাব মন যোৱা নাই যিহেতু গৰম লাগিছে কিন্তু চাহ খাব আৰু ফাইনেলি মোৰ অসমীয়া ব্ৰাইডেল লুক যিহেতু আমাৰ ৰুমি বাইদেৱে মানে সজাইছে ইমান ধুনীয়াকৈ মোৰো বহুত ভাল লাগিছে আৰু বাকী কাম আছে আৰু কপৌ ফুল লগাব আছে গামখাৰু পিন্ধাই আছে আকৌ ৰিহা মাৰিবলৈ আছে আৰু বহুতখিনি কাম বাকী আছে সো আপোনালোকে চাই থাকিব শেষলৈকে ভিডিঅ'টো আৰু আছে বহুতখিনি দেখাবলৈ তো ফাইনেলি মই এইফালে কমপ্লিট হৈ গ'ল আৰু এতিয়া আপোনালোকে কমেণ্টত জনাব কেনেকুৱা লাগিছে মোকতো বিৰাটেই ভাল লাগিছে নিজকে কেতিয়াও এনেকৈ দেখা নাই বাৰু কিন্তু আজি নিজকে চাই বহুত ভাল লাগিছে আমাৰ ৰুমি বাইদেৱে বহুত ভাল লুক এটা দিছে আৰু অসমীয়া লুকটোতো জানেই আপোনালোকে সকলোকে প্ৰিয় আমাৰ অসমীয়া লুকটোৱে যিহেতু সকলোৱে ভাল লাগে যিহেতু এতিয়া আমি আহি পালোঁহি এতিয়া ফটোশ্বুটৰ বাবে আমি সকলোৱে ৰেডি হৈ আছোঁ সো এইফালে আমাৰ ফটোশ্বুট কেমেৰামেন ৰেডি হৈ আছে জেগাটো অলপ ঠেকমেক হৈছে বাৰু গোটেইকেইজনী ৰৈ আছোঁ ছাইডত যিহেতু এজনীকৈ ফটোশ্বুট কৰা হ'ব এইফালে মোক কপৌ ফুলকে এৰিলে এইফালে ফটোশ্বুটৰ বাবে ৰৈ আছোঁ যিহেতু দেখিছে একদম পূৰা ধুনীয়াকৈ সাজি কাচি আৰু নিজকে বহুত ভাল লাগিছে কিন্তু দেই আজি আৰু জেগাটো অলপ ঠেকমেক হৈছে বাৰু একো নাই বাৰু তথাপিও এডজাষ্ট হৈ গৈছে এনেকৈ আমাৰ এই ৰুমি বাইদেউ আহিলে যিহেতু আমাৰ আছামিজ ব্ৰাইডেল লুকটো আপোনালোকে কেনেকৈ পালে জনাব আৰু যদি আপোনালোকে এনেকুৱা লুক বিচাৰে তেনে কণ্টেক্ট নম্বৰটো দিয়া হ'ব স্ক্ৰীনত আপোনালোকে মোক কণ্টেক্ট কৰিব সো গাইছ হৈ গ'ল এতিয়া দেখিছে আপোনালোকে ইমান ধুনীয়া বহুত ভাল লাগিছে এতিয়া আমাৰো ইমান সময় হৈ আহিলে তো মই ইমানতে মোৰ ব্লগটো শেষ কৰিছোঁ